নমস্কাৰ দেৱৰাজৰয় মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ প্ৰয়াসেৰে আৰু মাননীয় অধ্যক্ষ মহোদয় আৰু কৰ্মচাৰীসকলৰ সহযোগত আৰু বিশেষকৈ অৰ্চিত দা আৰু কংচেং দাক ধন্যবাদ জ্ঞাপন কৰি আমি সকলো দেৱৰাজৰয় মহাবিদ্যালয়ৰ ছাত্ৰসকলে বান সাহায্য দিবলৈ আগবাঢ়ি আহিছোঁ। গোলাঘাট কমাৰবন্ধা অঞ্চলৰ কানিমহল চাৰিআলিত আপোনালোকে দেখিছে নহয়, বানপানীৰ অৱস্থা খুবেই বেয়া। নাজানো আমি কিমানখিনি সহায় কৰিব পাৰিছোঁ, কিন্তু আমাৰ সামৰ্থ্যত আমি যিমানখিনি চেষ্টা কৰিব পাৰিছোঁ নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিছোঁ। জিলিকিব দাপোন সমাজৰে জীৱনী লিখি নতুন সময়ৰে সঁচাৰো নিৰ্ভীকতাৰ প্ৰতিস্ফলন হালধীয়া অযুত্তৰ পেৰে চকু চানি ধৰা কৰাল মুচিবলে সৰল নিৰপেক্ষ বিশ্লেষণ জাগি জাগি জগতক জগাবলে সজাগতা আৰু সচেতনতাৰে দৃষ্টিপাতৰ আবাহৰি টান শুনো আৰু কৰ দিশে। আমি সকলোৱে জ্ঞাত যে আমাৰ সম্পূৰ্ণ অসমখনে এতিয়া বানপানীৰ কবলত পৰি আছে। তাৰ ভিতৰতে আমাৰ গোলাঘাটৰ কমাৰবন্ধা অঞ্চলটো বানপানী হোৱা দেখিবলৈ পোৱা গৈছে, আৰু সেইবাবে বহুতো লোকে এতিয়া বানপানীৰ কবলত পৰি মহাবিদ্যালয় মথাউৰি আদিত ওখ স্থান আদিত দুই পাতি আশ্ৰয় লৈ আছে। আৰু সেই মানুহখিনি আমাৰ দেৱৰাজৰয় মহাবিদ্যালয়ৰ এটা সৰু প্ৰয়াস আছিল যে এই মানুহখিনি সহায় কৰাৰ, আৰু সেই মানুহখিনি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে আদি কৰি কৰ্মচাৰীসকল বিশেষকৈ অৰ্চিত দা কংচেং দাকে আদি কৰি আমাৰ লগত সহযোগ কৰা সকলোৱে ধন্যবাদ জনালোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যোনে যিমান পাৰে এই বানপীড়িত লোকসকলক সহায় কৰক। ধন্যবাদ।